হাই গাইজ, আজি মই আপোনালোকৰ মাজত অন্য এটা মিনি ব্লগ লৈ আহিছোঁ। আৰু আজি মই ক'ত গৈ আছোঁ জানানে? আজি মই গৈ আছোঁ হাজবেণ্ডক আনিবলৈ এয়াৰপৰ্ট। আৰু এয়া গৈ থাকোঁতে মানে কি বাটত বহুত ভোক লাগিল, সেইকাৰণে কিবা এটা খাই ল'লোঁ। আৰু কাৰণ কিয় ভোক লাগিছিল, কাৰণ ৰাতিপুৱা ঘৰৰ পৰা একো খোৱা নোখোৱাকৈ ওলাইছিলোঁ। কাৰণ 3টা বজাতে উঠিছিলোঁ আৰু 4টা বজাত ঘৰৰ পৰা ওলাই দিছিলোঁ। আৰু ইমান সোনকালে মই একো খাব নোৱাৰোঁ, সেইকাৰণে মই খোৱা নাছিলোঁ। তো বাটতে কিবা এটা খাই দিলোঁ। আৰু আহি এয়াৰপৰ্ট লয়তো হাজবেণ্ড, তো অকণকৈ দেখিলোঁ। দেখাৰ পিছত এয়া হাজবেণ্ডে ল'ৰাটোক লগ পাই গ'ল আৰু লগ পালে। চ' তাত আৰু বেছি সময় নকৰিলোঁ। আৰু ইয়াত দেখিছিলে এয়া হৈছে হজযাত্ৰী, যিটো আৰবৰ পৰা হজ কৰি আহিছে। তো অলপ ভিডিঅ'ত দেখাই দিলোঁ। আৰু তাৰপিছত আমি এয়া ঘৰলৈ যাবলৈ ওলালোঁ। আৰু এয়া গৈ মানে কি ভাবিলোঁ, হাজবেণ্ডে ক'লে যে আৰু ক'তো ৰখি মানে নকৰিলোঁ। আৰু কিয় তেওঁ মানে কি এইকেইদিন ট্ৰেইনিঙত বহুত টোপনি ক্ষতি হৈছিল। ৰাতি 2টা 3টালৈকে ট্ৰেইনিঙে হয়, সেইকাৰণে টোপনি ক্ষতি হৈ আছিল ন, ক'তো ৰখি নকৰিলোঁ। আৰু এয়া যোৱা বাটতে গৈ চাহ একাপ খাই ল'লোঁ। আছিলে ইমান এইবাৰ